খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিনো কিয় ইমান সাজি কাচি আছোঁ নিশ্চয় গম পাইছে চাগে, থাম্বনেইল দেখা পায়। তথাপিও আপোনালোকক কৈ আছোঁ কিহৰ কাৰণে ইমান সাজি কাচি আছোঁ, কি হয় সকলোবোৰ দেখায়ো যাম আৰু আপোনালোকক কৈ আছোঁ। আৰু সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিল। আজি হৈছে ভণ্টিৰ বিয়া আৰু বিয়াৰ কাৰণে পুৰা ওলাই মেলি ৰেডি হৈ আছোঁ আৰু বাকীবোৰ ওলোৱাত পুৰা ব্যস্ত হৈছে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ টিকলাকেইটা পুৰা ব্যস্ত হৈছে। আৰু এইফালে এইজনী হৈছে কইনা আৰু বাকীবোৰ মানুহ আহিছে বিয়াৰ। এতিয়া পুৰা বিয়া চলি আছে, চাই থাকক ভিডিঅ'টো। এতিয়া আমি পানী তুলিব আহিছোঁ। এয়া আমি পুখুৰীত আহিছোঁ, আমাৰ ওচৰত নদী নাই, সেইকাৰণে আমি পুখুৰীতে আহিছোঁ পানী তুলিবৰ কাৰণে। আৰু এইজনী হৈছে আমাৰ বৌ, জেঠীমাৰ ল'ৰাৰ বোৱাৰী হয়, মোৰ বৌ হয়। বহিলে আমাৰ তো বুজি আছো তোত থাকি আকৌ দেখা নাপায়।
দিগদাৰ হ'ব খুলি ল দিগদাৰ হ'ব কৈছে দাঙি থাকিব নোৱাৰে দেই চাহ সেইটো দেখোন দেখা পাইছে চাওঁ সিফালে চালি বাঘ গেছ আহিছে দেই এতিয়া দৰা আহি পাইছে আৰু
এতিয়া বিয়াখন প্ৰায় চোতালত যিখিনি নিয়ম নীতি আছিলে সেইখিনি প্ৰায় সম্পূৰ্ণ হৈ গ'ল। এতিয়া ঘৰলৈ আনিছে, ইয়াতে কিছুমান নিয়ম আছে সেইবোৰ কৰা হ'ব। আৰু এইখিনি হ'লে বিয়াখন প্ৰায় সম্পূৰ্ণ হৈ গ'ল। আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে যুগ্ম জীৱন সুখৰ হয়, সকলোৱে আশীৰ্বাদ দিব। আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু বিয়াৰ কিছু অংশ আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিল জনাব ভিডিঅ'টো চাই শেষত। আৰু এয়া বিয়া শেষ হোৱাৰ পিছত গাঁৱৰ ল'ৰা আলহী সকলোৱে নাচি আছে, অকণমান দেখুৱালোঁ আপোনালোকক। আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।